গাইস পুনৰ স্বাগতম জনাইছো মোৰ ব্লগত মই সুবাস আপোনালোকৰ কাৰণে লৈ আহিছো আজি নতুন মানে আমেজিং ভিডিও এটা গাইস আজি মই মানে নিজে এক্সপেৰিমেন্ট কৰি কিনে এটা মোবাইল ষ্টেণ্ড বনাইছো মোবাইল ষ্টেণ্ড চালে আপোনালোকে মানে পৃথিৱীৰ কতো এনেকা মোবাইল ষ্টেণ্ড নাই তা আপোনালোকে চাব পাৰে মোৰ মোবাইল ষ্টেণ্ডটো ইমান খতৰা মানে কি কম আৰু বহুত দামী ষ্টেণ্ড হয় তা আপোনালোকে চাই কিনে কমেন্ট কৰিব কেনেকা আর ভিডিওটো কোন শেয়ার করে দিব এনেকা মোবাইল স্ট্যান্ড যাতে আর আপনাকে বানাবলো কই দিব ময়ে বনাই দিম মানে একদম কি খতরা মোবাইল স্ট্যান্ড দা বলো মোবাইল স্ট্যান্ড আপোনালোক দেখাই এইটো গাই দেখিছে মই মানে গামুচা দি ঢাকি থৈ দিছো এইটো দেখিছে না গাইস এটো মানে এতিয়া আনবক্সিং কৰিম আৰু মানে বহুত দূৰ আমেৰিকা পালা পৰা মঙাইছো না তা হেতু কাৰণে অকমান এক সন্মান দিব লাগে তো গামুচা দি বগা গামুচা দি ঢাকি থৈ দিছো তো গাইস এক আমি এটা আনবক্সিং কৰিম দেখিবলৈ পাইছে গাইস এনেকুৱা ৰিভিউ হ'ব তো গাইস আমি ইয়াক আনবক্সিং কৰিম গাইস তো আপোনালোকে চাব আৰু দেই এইটো সব গাইস মোৰ মোবাইল ষ্টেণ্ড দেখিছেনে কি খাতৰা একদম গাইস দেখিছেনে ঘৰৰ ভিতৰতে ভিডিওতে বনাইছে এটা দেখিছে এটা মোবাইল লয় কিন্তু মোবাইলৰ ঢাকনিটো আপোনালোকৰ কাৰণে দেখাই দিছো মোবাইলটো মই ভিডিও কৰি আছো দেখিবলৈ পাইছে গাইস কি খাতৰা অকমান মই দূৰৰ পৰা দেখাই দিছো তিনটা ষ্টেণ্ড আছে আৰু মাজতে এটো বাঁ হয় দেখিছেনে আৰু এটো প্লাষ্টিক বটল আৰু এটো মাজতে এটো কাটি দিয়া হৈছে মানে এইটো দেখিছেনে এইটো গাইস এটো মাজতে মানে কাটি দিয়া হৈছে এটো এনেকা খুলিব পাৰে এটো মানে গাইস তো মানে মই টেকনিক্যাল ভিডিও বনাও না গাইস তো আপোনালোকে টেকনিক্যাল ভিডিও এটো জেড বনাও তা আপোনালোকে গৈ কিনে চাব পাৰে মই লিংক ডেসক্ৰিপচনত দি দিম আপোনালোকে তাৰ পৰা টেকনিক্যাল ভিডিও কাৰণে মই বনাইছো তো গাইস দেখিলে না মোৰ মোবাইল ষ্টেণ্ডটো এনেকুৱা হ'ব একদম ওপৰৰ পৰা তললৈকে আৰু গাইস এটো মানে ভালকে মেৰামতিটো হোৱা নাই আৰু অলপ মেৰামতি কৰিব লাগিব তেতিয়া মানে ধুনীয়াকে হ'ব কোনো প্ৰবলেম নাই আৰু গাইস দেখিবলৈ পাইছে কি ধুনীয়া একদম দি মানে টেকনিক্যাল ভিডিও শুট কৰিম তো টেকনিক্যাল ভিডিও চাবলৈ মই লিংক ডেসক্ৰিপচনত দি দিম আপোনালোকে তাৰ পৰা চাব পাৰে ভিডিওটো চাই আপোনালোকে ভালে পালে চাগে কোন ফানি টাইপৰ হয় আৰু কি কৰিম পইচা পাতি নাই কাৰণে নিজে এনেকুৱা বনাই লৈছো গাইস আৰু এনেকুৱা ভিডিও চাই থাকিবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু বেল আইকনটো প্ৰেছ কৰি থব যাতে এনেকুৱা ভিডিও আহি থাকে আপোনালোকৰ ভিতৰত গাইস আজিলৈ মানে বাই বাই